Hey friends, কি খবৰ? আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই দুটা কণী লৈছোঁ, খৰিচা আচাৰ, পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। আদা আৰু নহৰুকেইটা মই এতিয়া খুন্দনাত গুড়ি কৰি লৈছোঁ। আদা নহৰু গুড়ি হোৱাৰ পিছত মই জলকীয়া কাটি ল'লোঁ, পিঁয়াজ আৰু কণীকেইটাও ফেটি ল'ম ভালকৈ। এতিয়া এখন পেনত টেৱা এখনতে অলপমান মিঠাতেল দি ল'লোঁ। ইয়াতে তেল গৰম হোৱাত মই পিঁয়াজকেইটা দি দিলোঁ, আদা নহৰুখিনিও দি দিছোঁ লগতে, আৰু কেঁচা জলকীয়াকেইটাও দি দিলোঁ লগতে। ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে ভাজি ল'ব আপোনালোকে, যাতে পিঁয়াজ আদা নহৰুৰ কেঁচা যিবিলাক গোন্ধ নাইকিয়া হৈ যায়। আৰু অকণমান হালধি গুড়ি দিলোঁ, নিমখ দিলোঁ। এইখিনিও ভালকৈ মিলাই ল'ম। পিঁয়াজখিনি অলপ ৰঙা হৈ গ'ল আৰু আদা আৰু নহৰুখিনিও ভালকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে খৰিচাখিনি দি দিলোঁ আৰু এতিয়া খৰিচাখিনিও ৰঙা হোৱাকৈ ভাজি ল'ম। খৰিচা ভাজিলে ইয়াৰ গোন্ধটো বহুত ধুনীয়া লাগে। এইখিনিও ভালকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। এইটো খাবলৈ বহুত ভাল লাগে, খৰিচা কণী দিয়া। আৰু আপোনালোকে এইটো এবাৰ ঘৰত ট্ৰাই কৰি চাব। এতিয়া ফেটি থোৱা কণীটো মই ইয়াত ঢালি দিলোঁ, কণীখিনি। আৰু এইখিনিও ভালকৈ মই পিঁয়াজ খৰিচা চব জলকীয়াৰ লগত মিলাই ল'ম। দুই মিনিট সময় মই ভাজি ল'ম, যাতে এইখিনি সম্পূৰ্ণ ড্ৰাই হৈ যায়। ভুজিয়া টাইপৰ কৰি ল'ম। এনেকৈ খৰিচা কণী দিয়া খাই বহুত ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি মোক লাইক এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলটো চাই থাকিব। ধন্যবাদ।